আজি জীবন দিনৰ পৰা মই ৰাজ্যভাৰ কোনো দিনেই মোৰ মনলৈ কিমান চিন্তা অহা নাছিল কেনেকৈ কিয় বাৰু মন মোৰ আজি বিভাগৰ কলীয়া ডাৱৰে আৱৰি ধৰিছে কেনেপতি নুবুজিলো আপোনাৰ চিন্তাৰ কাৰণ সকলোবিলাক ভাবিছোঁ কেনেপতি আজি তোক মই মোৰ একমাত্ৰ কন্যা সাবিত্ৰী বৰ্তমান ভৰ যৌৱনত ৰঙা ধৰি যদি মই তাইক এটা উপযুক্ত পদৰ কাষত অৰ্পণ কৰিব নোৱাৰো তেন্তে সমাজে মানুহক অপদাৰ্থ বুলি নাভাবিব লাগে নিসহায় লতাই যেনেকৈ নিজ যত্নৰ ফলত বৃক্ষৰ আশ্ৰয় লয় ঠিক তেনেকৈ সাবিত্ৰীয়েও নিজৰ আশ্ৰয়দাতা পতিকে বাছি ল'ব তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব তুমি ভুল বুজিছা সেনাপতি তুমি ভুল বুজিছা এই পিতৃৰ কৰ্তব্য যে পুত্ৰসকলে এগৰাকী উপযুক্ত কন্যাৰ লগত বিবাহ কৰাই দিয়া আৰু কন্যাসকলে এজন উপযুক্ত পদৰ কাষত অৰ্পণ কৰা পুত্ৰ বা কন্যাৰ জীৱন শান্তিময় হয় পিতৃ মাতৃৰ জীৱন প্ৰতিজ্ঞাৰ পাকত মই আবদ্ধ আছিলোঁ এদিন যে মোৰ কন্যাসকলে দুৰ্মত খেলৰ পুত্ৰৰ কাষত অৰ্পণ কৰিম বুলি কিন্তু নিয়তি নিষ্ঠুৰ খেলা পুত্ৰ খেলৰ দুৰ্ঘৰ অত্যাচাৰত পত্নী পুত্ৰসহ দুৰ্মত খেলে দুই চকু পেলোৱাই অনাথকালে অনিষ্টাৰে কটাইছে জীৱন পঞ্চীৰ জীৱনৰ মোৰ একমাত্ৰ কন্যা সাবিত্ৰীক কেনেকৈ সেই দুৰ্ঘৰ অৰণ্যৰ মাজলৈ ঠেলি দিওঁ সেনাপতি প্ৰতিজ্ঞা পালন কৰাটো হ'ল আপোনাৰ প্ৰধান কৰ্তব্য গতিকে প্ৰতিজ্ঞা পালন কৰাটো হৈছে আপোনাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য উত্তমত ভাবি চাবলৈ দিয়ক সেনাপতি উত্তমত ভাবি চাবলৈ দিয়ক ঠিক করে তো উগ্রহে নাইছে আমার একটু আক্রমণ কৰিবলৈ আৰু কি আপনার কন্যা সত্যবতী লৈ যাব উপায় করো তোমাৰ কথা যদি বিলম্ব নকৰি পৰা যাওঁ যুদ্ধ ক্ষেত্ৰলৈ মহারাজ কোনো চিন্তা নকৰিব মহারাজ ঠাকুৰে যিকেইটা পুষ্কৰ সেনাপতি নোৱাৰে যদি আমাক এই শত্ৰুগুৰু সৈন্য